Hello students, তোমালোকৰ এতিয়ালৈ ইউনিট টেষ্ট এক্সামৰ মেথছ পৰীক্ষা হোৱা নাই। এই ভিডিঅটো চাই যাবা, খুবই ইম্পৰ্টেণ্ট এখন পেপাৰ লৈ আনিছো, কাৰণ হৈ গৈছে আৰু আমি দেখা পাইছো কিছুমান এনেকুৱা টপিক য'ৰ পৰা বেছিকৈ কুৱেশ্যন আহি আছে। কি টপিকৰ পৰা কুৱেশ্যন আহিছে, কোনকেইটা এক্সাৰচাইজৰ পৰা প্ৰশ্ন আহিছে, গোটেইখিনি মই কৈ আছো। তাৰ আগতে তোমালোকে পেপাৰখন এবাৰ চাই যোৱা, আৰু যোনখিনি কাৰেক্ট এনচাৰ হয় সেইখিনি আমি এনেই মাৰ্ক কৰি থৈ দিছো। মাৰ্ক কৰাখিনি কাৰেক্ট এনচাৰ হয়, তোমালোকে চাই যাবা। ইংলিছ আৰু আছামিজ মিডিয়াম দুটাৰে আছে। এখন আজি হৈ যোৱা পেপাৰ হয়। তোমালোক কোনখন ডিষ্ট্ৰিক্টৰ হয় কমেণ্ট কৰি জনাবা। মই তোমালোকক তেনেকুৱা নিচিনাকে কমন এদি দিব চেষ্টা কৰিম। তো ডিষ্ট্ৰিক্টখনৰ নামটো কমেণ্টত জনাই দিবা তোমালোকে। বাকী এই পেপাৰখন তোমালোকে চাই যোৱা, যদিহে মেথছৰ এক্সাম এতিয়ালৈ হোৱা নাই। পেপাৰখন চাই যোৱা, মেথছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত জনাবা। আৰু মেথছ এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট। তো ইমান আছিল আজি এই ভিডিঅ'টো, আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে নিউ ভিডিঅ'জ আহিলে তোমালোকে সোনকালে পাই যোৱা।